Hey guys, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বিনা ফেমিলি ব্লগলৈ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু সদায় দৰে আমিও ভালে আছোঁ। আজি আমাৰ টিকলিৰ বাৰ্থডে, সকলোৱে উইচ কৰি দিব, কমেণ্টত হেপী বাৰ্থডে বুলি লিখি দিব আৰু তাইক আশীৰ্বাদ কৰিব আগন্তুক যাতে তাইৰ ভাল হয় আৰু চাই থাকক। হে গাইজ, এতিয়া মোৰ কাম বনখিনি শেষ হ'ল আৰু মই এতিয়া গা পা ধুই আহিলোঁ। আমাৰ টিকলি বহি আছে, তাই এতিয়া আটাই গিফ্ট দিব তাইক। বাহ, এয়া তোমাৰ জন্মদিনৰ কাৰণে গিফ্ট এটা দিলোঁ। মোবাইলে দিল, মোবাইলে ভাল তাই। বাহ, ভালকে পঢ়িবা, ভালকে পঢ়িবা, ভালকে থাকিবা, ভালকে ভাল হ'বা। চাওঁ মোবাইলটো। বাবা, কেকটো অলপ পিছত কাটিবা হা, আগে গিফ্টটো দিলাকে এটাই। আগে গিফ্ট ল'লে এতিয়া ময়ো আনো আৰু মোৰটো। ধুনীয়া বঢ়িয়া। কেনেকুৱা লাগিছে মোবাইলটো? বাবা বা, এইবাৰ বায়ে দিব। লাড্ডু আছে দুটা, তুমি খাবা চাৰিটা। হা, বায়ে মিঠাই দিল। হয় ন, মিঠাই খাব লাগে ন আজি। এবাৰ মই কি দিওঁ? গিফ্ট দিলাক বায়েকে। বাহ বাহ। কেকটো কেতিয়া কাটবা? ঠিক আছে, এইটো পিন্ধি লৈ কাটবা হা। ঠিক আছে, ফ্ৰকটো পিন্ধি লৈ কেক কাটবা। এতিয়া পিন্ধি লাহে লাহে কেকটো কাটাই ভাল আৰু ন কি টিকলি? এইখিনি গিফ্ট ন তোমাৰ? সেইটোৱে আৰু ঘৰক ঘৰে। ভাইটিটো আহিছিল, ভাইটি এতিয়া আহিছোঁ।